কাৰাটে নেশ্যনেলত মেডেল ল'বলৈ সক্ষম হৈছিলোঁ। যিহেতু কাৰাটে প্ৰতিযোগিতা হৈছিলে আমাৰ হিমাচল প্ৰদেশত, তাতে মই গ'ল্ড মেডেল ল'বলৈ ক'ত হৈছিলে খেল? হিমাচল প্ৰদেশ। এতিয়া ঘৰত নিজৰ গাঁৱত উপস্থিত হৈছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। যিহেতু মোক গাঁৱৰ ৰাইজে মোক ইমানখিনি সন্মান কৰিছে, সেয়াতে মই বহুত হেপী হৈছোঁ। যিহেতু মই এম লৈছিলোঁ, যোনটো কৰিম বুলি কৈছিলোঁ, সকলোকে কৰি দেখালোঁ। বহুত বহুত ধন্যবাদ। যিহেতু মোক চবেই হেল্প কৰিছে, সেইটো কাৰণে মই বহুত কৰিছোঁ। ভালকৈ নহ'লে আকৌ এটা ল'ব লাগিব। আপুনি ভালকৈ আপুনি পইচাজন ওচৰতে আছে পইচাজনকো মাতকচোন। অলপ তললৈ কোৱা। সোণৰ পদক অৰ্জন কৰিবলৈ ক'ত খেল অনুষ্ঠিত হৈছিলে আৰু কেতিয়া অনুষ্ঠিত হৈছিলে? চিমলাত হৈছিলে 14 আগষ্ট হৈছিলে। 14 আগষ্টত। অসমৰ কোনো কিমান খেলুৱৈ অংশগ্ৰহণ কৰিছিল খেলত? তাতে 750 প্লেয়াৰ অংশগ্ৰহণ। অসমৰ অসমৰ সোণৰ পদক কোনে কোনে অৰ্জন কৰিবলৈ সক্ষম হৈছে, কিমান জনে? নামখিনি আছিলে আমাৰ অসমৰ বেষ্ট ফাইটাৰ পাতিছিলে। আমাৰ অসমত আহিছে গ'ল্ড মেডেল 8টা, চিলভাৰ মেডেল 8টা, ব্ৰঞ্জ মেডেল 7টা আহিছে। মেৰাপানী কিমানজন লোকে পাইছে? স্বগীত কেনেকুৱা মনৰ আজি নিজৰ মানে গাঁৱত উপস্থিত হ'ব কেনেকুৱা লাগিব? অনুভৱটো কেনেকুৱা হৈছে? অনুভৱটো বহুত ভাল লাগিছে। যিহেতু মই ভবা নাছিলোঁ এনেকুৱা এটা কৰিম বুলি, সেইটো কাৰণে মই প্ৰচাৰজনৰ পৰা ল'ব